এই পোৱালিখিনিৰ বয়স আজি 12 দিন। 12 দিনত ভেকচিন আছে আজি। সিহঁতৰ ভিডিঅ' এটা কৰি দিওঁ। ফাৰ্মখন যিহেতু মোৰ নহয়, ওচৰৰ মামাজনৰ, তো প্ৰথম বেচ মানে, তো ভেকচিন কেনেকৈ কৰে মামাজনে নাজানে, তো মোক মাতিছে। তো ভাবিছোঁ তাকেই সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ, আপোনালোকলৈও আগবঢ়াই দিওঁ, আপোনালোকেও চাব কেনেকৈ ভেকচিন কৰে, তাৰে সৰুকৈ ভিডিঅ' এটা বনাওঁ। নাই এইটো ভেকচিন কৰিলে নাই কৰা নহয়, সেইখিনি ভেকচিন কৰিলে নি? সেইখিনি ভেকচিন কৰা হ'লেই নেকি বোলো? অঁ 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 আচ্ছা, কটাৰী এটা লাগিব নহয়। ৰাতি ঠাণ্ডাত দিব দিছোঁ যে সেনেকৈ দি গ'লে হাতখন তিয়াই মানে দি যাব লাগে আৰু গৰম হ'ব দিব নালাগে আৰু। হাতখন তিয়া 10-15মান দিব লাগে, হাতখন তিয়াব লাগে আৰু সেইটো চেঞ্জ কৰিব লাগে। তাত মেডিচিনটো বেছি ভৰাব নালাগে, কম ভৰাব লাগে, মানে 10-15টামান পোৱালিক দিব পৰাকৈ মেডিচিনটো সেইটো ড্ৰপাৰটোত ভৰাব লাগে। হাতখন তিয়াই থাকিব লাগে ঘনে ঘনে, মানে হাতখন গৰম হ'ব দিব নালাগে। নোৱা হাতখন ঘনে ঘনে তিয়াই থাকিবি। দহটা দিয়ে গৰম হ'ব। অঁ সেই ড্ৰপাৰটোত 10-15টামান কাৰণে মেডিচিন ভৰাব লাগে। আপুনি পোৱালি ধৰিছে, ভেকচিনো নধৰে নহয়, একো নাই, যি ভেকচিনটো দিয়ে আৰু। হৈ যাব, ড্ৰপাৰ এটোপাল দিব লাগে। ভেকচিন কেনেকৈ কৰে তাৰে সৰুকৈ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'বিলাক এনেকৈ চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ কথা এটা বুজি নাপালোঁ, ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া আপোনালোকলৈ এনেকৈ নতুন নতুন ভিডিঅ' আগবঢ়াব পাৰিম। আৰু মোৰো ভাল লাগিব যে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, ছাপোৰ্ট কৰিছে মোক, তেনেকৈ আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাম। ঠিক আছে, ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অ'কে, বাই বাই, টেক কেয়াৰ।